পাঠৰ নাম অনুজীৱ, মিত্ৰ আৰু শত্ৰু। পাঠভিত্তিক প্ৰশ্নাৱলীৰ উত্তৰসমূহ। ১ নং প্ৰশ্ন, খালী ঠাই পূৰ কৰা। ক. অণুজীৱবোৰ ডেছ সহায়ত দেখা পোৱা যায়। উত্তৰ: অণুজীৱবোৰ অণুবীক্ষণ যন্ত্ৰৰ সহায়ত দেখা পোৱা যায়। খ. নীল-সেউজ শেলাইয়ে বায়ুৰ পৰা পোনপটীয়াকৈ ডেছ গ্ৰহণ কৰি মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰে। উত্তৰ: নীল-সেউজ শেলাইয়ে বায়ুৰ পৰা পোনপটীয়াকৈ নাইট্ৰজেন গ্ৰহণ কৰি মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰে। গ. ডেছৰ সহায়ত সুৰা প্ৰস্তুত কৰা হয়। উত্তৰ: ইষ্টৰ সহায়ত সুৰা প্ৰস্তুত কৰা হয়। ঘ. ডেছৰ দ্বাৰা কলেৰা হয়। উত্তৰ: বেক্টেৰিয়াৰ দ্বাৰা কলেৰা হয়। ২ নং প্ৰশ্ন, শুদ্ধ উত্তৰটো বাছি উলিওৱা। ক. চেনি, সুৰা, হাইড্ৰক্লৰিক এচিড, অক্সিজেন প্ৰস্তুত কৰিবলৈ ইষ্ট ব্যৱহাৰ কৰা হয়। উত্তৰ: সুৰা প্ৰস্তুত কৰিবলৈ ইষ্ট ব্যৱহাৰ কৰা হয়। খ. ছডিয়াম বাইকাৰ্বনেট, ষ্ট্ৰেপ্টোমাইচিন, সুৰা, ইষ্ট এবিধ এণ্টিবায়টিক। উত্তৰ: ষ্ট্ৰেপ্টোমাইচিন এবিধ এণ্টিবায়টিক। গ. মাইকী এন'ফিলিছ মহ, পঁইতাচোৰা, মাখি, পখিলা মেলেৰিয়া ৰোগ সৃষ্টি কৰা প্ৰটোজোৱাৰ বাহক। উত্তৰ: মাইকী এন'ফিলিছ মহ মেলেৰিয়া ৰোগ সৃষ্টি কৰা প্ৰটোজোৱাৰ বাহক। ঘ. পৰুৱা, মাখি, জিয়া, মকৰা সংক্ৰামক ৰোগৰ বাহক। উত্তৰ: মাখি সংক্ৰামক ৰোগৰ বাহক। ঙ. তাপ, গুৰি কৰা, ইষ্টকোষৰ বৃদ্ধি, ময়দা মৰাৰ বাবে পাওৰুটি বা ইডলিৰ লডা ওফন্দি উঠে। উত্তৰ: ইষ্টকোষৰ বৃদ্ধিৰ বাবে পাওৰুটি বা ইডলিৰ লডা ওফন্দি উঠে। চ. শৰ্কৰাৰ পৰা সুৰা প্ৰস্তুত হোৱা প্ৰক্ৰিয়াক নাইট্ৰজেন যৌগীকৰণ, হ্ৰাস, কিণ্বন, সংক্ৰমণ বোলা হয়। উত্তৰ: শৰ্কৰাৰ পৰা সুৰা প্ৰস্তুত হোৱা প্ৰক্ৰিয়াক কিণ্বন বোলা হয়। ৩ নং প্ৰশ্ন, এ অংশত থকা অণুজীৱবোৰক বি অংশৰ ক্ৰিয়াৰ লগত মিলোৱা। এ. ১. বেক্টেৰিয়া, ২. ৰাইজোবিয়াম, ৩. লেক্টোবেচিলাছ, ৪. ইষ্ট, ৫. প্ৰটোজোৱা, ৬. ভাইৰাছ। বি. এ. নাইট্ৰজেন যৌগীকৰণ, বি. দৈ প্ৰস্তুত কৰাত, চি. পাওৰুটিৰ প্ৰস্তুতকৰণত, ডি. মেলেৰিয়া ৰোগ সৃষ্টিত, ই. কলেৰা ৰোগ সৃষ্টিত, এফ. এইচ ৰোগ সৃষ্টিত, জি. এণ্টিবডি প্ৰস্তুত কৰাত। উত্তৰ: ১. ই, ২. এ, ৩. বি, ৪. চি, ৫. ডি, ৬. এফ। ৪ নং প্ৰশ্ন, অণুজীৱবোৰ খালী চকুৰে দেখা পোৱা যায়নে? সিহঁতক কেনেকৈ দেখা পাব পাৰি? উত্তৰ: অণুজীৱবোৰ অতি ক্ষুদ্ৰ, সেয়ে অণুজীৱবোৰ খালী চকুৰে দেখা পোৱা নাযায়। ইহঁতক অণুবীক্ষণ যন্ত্ৰৰ সহায়ত চাব পাৰি। ৫ নং প্ৰশ্ন,
অণুজীৱৰ ডাঙৰ ভাগবোৰ কি কি? উত্তৰ: অণুজীৱৰ ডাঙৰ ভাগবোৰ হৈছে বেক্টেৰিয়া, ভেঁকুৰ, প্ৰটজোৱা আৰু কিছুমান শেলাই। 6 নং প্ৰশ্ন, মাটিত বায়ুমণ্ডলীয় নাইট্ৰজেন যৌগীকৰণ কৰিব পৰা অণুজীৱসমূহৰ নাম কোৱা। উত্তৰ: মাটিত বায়ুমণ্ডলীয় নাইট্ৰজেন যৌগীকৰণ কৰিব পৰা অণুজীৱসমূহৰ নাম হ'ল ৰাইজোবিয়াম আৰু নীল সেউজ শেলাই। 7 নং প্ৰশ্ন, আমাৰ জীৱনত অণুজীৱৰ উপকাৰিতাৰ বিষয়ে 10 শাৰী লিখা। উত্তৰ: আমাৰ জীৱনত অণুজীৱৰ এক উল্লেখযোগ্য ভূমিকা আছে। অণুজীৱবোৰ বিভিন্ন কামত ব্যৱহাৰ কৰা হয়। দৈ, পাওৰুটি, কেক আদি প্ৰস্তুতকৰণত অণুজীৱক ব্যৱহাৰ কৰা হয়। পৰিৱেশ চাফা কৰিবৰ বাবেও অণুজীৱসমূহক ব্যৱহাৰ কৰা হয়। কৃষিকাৰ্যৰ ক্ষেত্ৰতো বেক্টেৰিয়া জাতীয় অণুজীৱই নাইট্ৰজেন যৌগীকৰণ কৰি মাটিৰ উৰ্বৰতা বৃদ্ধি কৰাত সহায় কৰে। পৰিৱেশ বিশুদ্ধীকৰণতো অণুজীৱৰ ব্যৱহাৰ কৰা হয়। সুৰা, মদ আৰু এচিটিক এচিডৰ প্ৰস্তুতকৰণত অণুজীৱ ব্যৱহাৰ কৰা হয়। ইয়াৰ দ্বাৰা ব্যৱসায়িক ভিত্তিক সুৰা আৰু মদ উৎপন্ন কৰা হয়। বিভিন্ন ঔষধ প্ৰস্তুতিত অণুজীৱ ব্যৱহাৰ কৰা হয়। ষ্ট্ৰেপ্টোমাইচিন, টেট্ৰাচাইক্লিন আৰু এৰিথ্ৰোমাইচিন হৈছে ভেঁকুৰ আৰু বেক্টেৰিয়াৰ পৰা প্ৰস্তুত কৰা এণ্টিবায়টিক। এই এণ্টিবায়টিকসমূহ ৰোগ নিৰাময়ত ব্যৱহাৰ কৰা হয়। 8 নং প্ৰশ্ন, অণুজীৱৰ অপকাৰিতাৰ বিষয়ে চমুকৈ লিখা। উত্তৰ: যেনেদৰে অণুজীৱই আমাক উপকাৰ কৰে, ঠিক একেদৰে ই আমাৰ অপকাৰো কৰে। কিছুমান অণুজীৱই উদ্ভিদ আৰু প্ৰাণীৰ দেহত ৰোগ সৃষ্টি কৰে। ৰোগ সৃষ্টিকাৰী অণুজীৱবোৰে মানুহৰ দেহত প্ৰৱেশ কৰি বাহকৰ জৰিয়তে বেমাৰৰ বীজাণু সংক্ৰমণ কৰে। অণুজীৱসমূহৰ কাৰণে প্ৰাণীবিলাকৰো নানান ৰোগ হোৱা দেখা যায়। উদাহৰণস্বৰূপে, ভাইৰাছ অণুজীৱৰ দ্বাৰা গৰু-ম'হৰ চবকা ৰোগ হয়। মানুহ আৰু প্ৰাণীৰ উপৰিও উদ্ভিদক অণুজীৱই আক্ৰান্ত কৰে। অণুজীৱৰ দ্বাৰা সৃষ্ট ৰোগসমূহৰ কাৰণে উদ্ভিদৰ পৰা উৎপাদন কম হয়। এনেদৰে অণুজীৱই অপকাৰ সাধন কৰে। 9 নং প্ৰশ্ন, এণ্টিবায়টিক কি? এণ্টিবায়টিক গ্ৰহণ কৰোঁতে কি কি সাৱধানতা অৱলম্বন কৰিব লাগে? উত্তৰ: যিবোৰ ঔষধে বেমাৰ সৃষ্টিকাৰী অণুজীৱবোৰ ধ্বংস কৰি সিহঁতৰ বৃদ্ধিত বাধা জন্মায়, তেনে ঔষধক এণ্টিবায়টিক বোলে। এণ্টিবায়টিক গ্ৰহণ কৰোঁতে অৱলম্বন কৰিব লগা সাৱধানতাসমূহ হৈছে: 1. এণ্টিবায়টিক কেৱল অৰ্হতাসম্পন্ন ডাক্তৰ পৰামৰ্শতহে গ্ৰহণ কৰিব লাগে। 2. ডাক্তৰে দিয়া নিদান অনুসৰি দৰৱৰ কোৰ্ছ শেষ কৰিব লাগে। 3. প্ৰয়োজন নোহোৱা সময়ত এণ্টিবায়টিক সেৱন কৰাটো স্বাস্থ্যৰ কাৰণে অপকাৰী।